হাই বন্ধুসকল, আজি মই এটা বস্তু আনবক্সিং কৰিব লৈছোঁ, যিটো হৈছে আপোনাৰ প্ৰেংক টয়ছ এটা হয়। এইটো আনবক্সিং কৰিম, চাই থাকক ভিডিঅ'টো শেষলৈকে। এখন চুৰি, এইখন আপোনালোকক দেখাবলৈহে আনিছোঁ, একো কাটিবলৈ নাই। এইটো মই পেকেটটো অলৰেডি কাটি থৈছোঁ, ঠিক আনবক্সিঙে আৰু এনেই দেখাই দিছোঁ আৰু। ইয়াত আছে ভিতৰত মালটো। এইখিনি হৈছে মালখিনি। এইটো এটা প্ৰেংক টয়ছ হয়, আপোনাৰ অৰিজিনেল নহয়, ডুপ্লিকেট হয়। এইটো চাই থাকক, আপোনাৰ 10 টকীয়া। এইটো টোটেল 15টা আছে, 15টা এইটো 20 টকা, চাব পাৰে। এইটো 50 টকা আছে, 100 টকা আছে, চাব পাৰে, 100 টকা, 200 টকা আছে, 500 টকা আছে, 2000 টকা আছে। এইখিনি মই অৰ্ডাৰ কৰিছিলোঁ আপোনাৰ ফ্লিপকাৰ্টৰ পৰা, আপোনাৰ 94 ৰুপিছত। আপোনালোকেও কৰিব পাৰে, ভাল প্ৰেংক কৰিবলৈ আপোনাৰ লগৰবোৰৰ লগত। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টত জনাব কেনেকুৱা লাগিলে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, বাই বাই।